তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মই কৌশিক বোলে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল কৌশিক ধেমাজি ব্লগ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বৰ্তমান মই আছোঁ এতিয়া ঘৰত, সদায় কোৱা নিচিনা সদায় ঘৰতে থাকোঁ। মানে আজি ভিডিঅ'টো একো ব্লগিং ভিডিঅ' নহয়, আজি এটা ভিডিঅ'টো একদম বেলেগ এটা ষ্টাইলৰ ভিডিঅ' হ'ব। মানে আজি মই হৈছোঁ কাৰ্পেণ্টাৰ। মানে কি হয়, কি কাৰণে কাৰ্পেণ্টাৰ হৈছোঁ মই জনাই আছোঁ আপোনালোকক। মানে এয়া দেখিছে আমাৰ পনিল দিনক দিনে ডাঙৰ হৈ গৈ আছে। ইয়াক এতিয়া ৰ'দত হোৱাবলৈ অকণমান বিচনা এখন দৰকাৰ হৈছে। তো মই সেইদিনা দোকানত গৈছিলোঁ বা অনলাইনতো চাইছিলোঁ, বিচনা এখনত বহুত দাম হৈছে। মানে প্ৰায় 7,000 8,000 5,000 তলত বিচনা নাই হোৱাবৰ কাৰণে। তো কাঠৰ বিচনা এখন, যিহেতু মই অলপ জানো কাঠৰ কাম, তো আজি আপোনালোকক সেইখিনি দেখাম বুলি ভাবিছোঁ মোৰ টেলেণ্টটো। তো তাকে ভাবিলোঁ আজি মই এতিয়া কাঠ মিলৰ পৰা লৈ আহিলোঁ। বেটাৰ কাৰণে এখন ধুনীয়া আছে বিচনা বনাম মই আজি। তো তাকে আপোনালোকক দেখাম বুলি ভাবিছোঁ। মই পাছফালে গোটেই কাঠ চাঠখিনি নি থৈছোঁ, তো দেখাই আছোঁ আপোনালোকক। তো ব্লগ মানে আজি মই কাৰ্পেণ্টাৰ হৈ যাম আৰু আজি মই ব্লগাৰ নহয়, আজি মই কাৰ্পেণ্টাৰ। মই কেনেকৈ বিচনাখন বনাওঁ, কেনেকৈ কি কৰোঁ নকৰোঁ, তো দেখাম আজি। মই যিমান পাৰোঁ ধুনীয়াকৈ বনাব চেষ্টা কৰিম। মানে আগতে কৰি থকা এইবিলাক কাম, তো এইটো আইডিয়া আছে। ইমান 5,000 6,000 দিয়াতকৈ বোলো নিজে কাঠ আনি পিনি বনোৱাই ভাল, যিহেতু মই জানো এইখিনি কাঠ আনি থৈছোঁ। এইখিনি কাঠ এতিয়া মই চব ধুনীয়াকৈ মিহি কৰিম। মোৰ মেচিন চেচিন চব আছে, আনি থৈ আছে। এইবিলাক দেখিছে, এইবিলাক মেচিন চেচিন আগতে কাম কৰোঁ মই এইবিলাক কাম। মানে এতিয়া অলপ মানে ব্যস্ত মাজত সেইকাৰণে এৰি দিবলগীয়া হৈছে এইবিলাক কাম। এনেই মোৰ এই প্ৰফেশ্যনেল নহয় দেই, মই একচুৱেলি প্ৰফেশ্যনেল নহয়। মই মানে জাষ্ট কৰি ভাল পাওঁ এইবিলাক কাম, সেইকাৰণে মই মেচিন চেচিনবিলাক গোটাই থৈছোঁ। এতিয়া মই এইবিলাক মেচিন চেচিন পিন্ধি লৈ ধুনীয়াকৈ কাৰ্পেণ্টাৰ হওঁ। কেনেকৈ বনাওঁ চাই থাকিব ভিডিঅ'টো। আশা কৰোঁ ভিডিঅ' চাই ভাল পাব আপোনালোকে। তো ভিডিঅ'টো স্কিপ নকৰা চাই থাকিব। তো বেছি দীঘল নকৰোঁ আৰু ছুটি কৰি অলপ দেখাই থাকিম কেনেকৈ বনাওঁ। এতিয়া মই কাঠখিনি ধুনীয়াকৈ মিহি কৰি লওঁ, তাৰপিছত কেনেকৈ বনাওঁ কি বনাওঁ দেখাই আছোঁ। ৰেডি। এয়া দেখিছে ছেফটি, সদায় কাম কৰাৰ আগত ছেফটিটো ফাৰ্ষ্ট। সেইকাৰণে মই ছেফটি গ্ল'ভছ পিন্ধি লৈছোঁ। এতিয়া কাৰেণ্টৰ কানেক্ট কৰি মই ধুনীয়াকৈ এইখিনি মাৰি যাম আৰু চাই থাকিব আপোনালোকে। মানুহজনীয়ে চাহ আনিছে কাম কৰি থকাৰ কাৰণে, তো চাহটো খাই লওঁ, তাৰপিছত আৰু কাম কৰিম আৰু। মিহি কৰি হৈ গ'ল। মেইন জকাটো মিহি কৰি হৈ গ'ল আৰু বাকীখিনি কৰিব আছে। এইখিনি মই এতিয়া প্ৰথমতে ফিটিং কৰি ল'ম গজাল দি। তো এটা সমান জেগাত যাব লাগিব। ইয়াৰ পৰা মই এতিয়া ভিতৰলৈ যাম, ভিতৰত গৈ ধুনীয়াকৈ এইখিনি ফিটিং কৰি লওঁ, তাৰপিছত দেখা আছোঁ বাকীখিনি লগাই আছোঁ। তো চাই থাকিব। এতিয়া মোৰ চব মিহি চিহি কৰি হৈ গ'ল আৰু গোটেইখিনি চব চিষ্টেম মৰা হৈ গ'ল। চিষ্টেম মৰাৰ পিছত এতিয়া মই এইটো অলপ ফিটিং কৰোঁগৈ। মেইন জকাটো ফিটিং কৰি লওঁ, তাৰপিছত আইডিয়া অলপ কি লগাব লাগিব আৰু। তো চাই থাকিব। এতিয়া সমান জেগাত এখনে ফিটিং কৰি ভাল লাগিব। তো চাই মই কেনেকৈ ফিটিং কৰোঁ। ফিটিং কৰাৰ পিছত দেখি কেনেকুৱা লাগিব কমেণ্ট কৰি জনাব। মানে ভাল লাগিব এইটো যেনেকুৱা চিষ্টেম বনাই দিছোঁ। তো চাই থাকিব ভিডিঅ'টো। আঠা লৈ আহিছোঁ, আঠা লগাব লাগিব। এতিয়া মানে এইটো হৈ গ'ল, চকাটো মানে এইটো বনাই হৈ গ'ল আৰু পিছত লগাব আছে। মেইন জকাটো বনি গ'ল, এতিয়া বাকীখিনি বনাই আছোঁ। তো ইয়ালৈকে হ'ল। এতিয়া বাকীখিনি কাম কৰি আছোঁ, লাহে লাহে কৰি আছোঁ। মানে কৰা অভ্যাস নাইতো, এনেই আৰু কৰি আছোঁ নিজে। তো কেনেকুৱা হৈ গৈ চাই থাকিব। ভালকৈ বনাব পৰা নাই ন। তো এতিয়া ইমানটো হৈ গ'ল, ধুনীয়াকৈ হ'ব পাৰিব। এতিয়া এইখিনি চব লগাব লাগিব আৰু চাই থাকক। দেখাই আছোঁ মই এইখিনি আৰু কাটি লওঁ, বস্তু কাটিব আছে কাটি আছোঁ।
মুঠতে লাষ্টত এইখিনি হৈ গ'ল আৰু ইমানখিনিমান কাম হৈ গ'ল ইমানখিনি দেখিছে চব কৰি হৈ গ'ল এতিয়া আকৌ ৰং কৰিব বাকী আছে তো ৰংটো কৰি লওঁ তাৰপিছত দেখাই আছোঁ কেনেকুৱা হ'ব আজি গধূলিও হৈ গ'ল কাইলৈ ৰং কৰিম ৰং কৰি কাইলৈ দেখাই আছোঁ এতিয়া চাওক পূৰা চব হৈ গ'ল আৰু অকল ৰং কৰিব বাকী আছে চিজ কৰিব মাৰিব আছে ৰং কৰিব লাগিব ৰং কৰাৰ পিছত কেনেকুৱা লাগিব চাই থাকিব ফাইনেলি মই যিখন বিচনা বনাই আছিলোঁ এতিয়া হৈ গ'ল আৰু ৰং চং কৰি বাৰ্নিছ চাৰ্নিছ কৰি মেলি চব ক্লিয়াৰ হৈ গ'ল এতিয়া ৰ'দত দি আছোঁ এতিয়া শুকাবলৈ বাকী আছে তো মই দেখাই আছোঁ আপোনালোকক লাষ্টৰ ফিনিচিং কেনেকুৱা হ'লগৈ এয়া চাওক এইখন ৰং চং কৰি মেলি ধুনীয়া ক্লিয়াৰ এই চাওক চাইনিং কি ধুনীয়া চাইনিং উঠিছে মানে এইটো বাৰ্নিছ মৰাৰ কাৰণে হৈছে বাকী আপোনালোকে ভাবিছে ৰং ভালকৈ নকৰিলোঁ নেকি বগা বগা হৈছে এইটো এটা ষ্টাইল বনাব লৈছিলোঁ ইমান ভালকৈ ষ্টাইলটো নহ'লগৈ প্ৰফেশ্যনেল নহয় তথাপিতো চেষ্টা এটা কৰি চাইছিলোঁ কিন্তু ইমান ভালকৈ নহ'ল এইবিলাক বগা বগা যিবিলাক দেখিছে কষ্ট হ'ল অলপ বনাওঁতে মানে কি হ'ল কষ্ট মানে কি কথা চেষ্টা কৰি চালোঁ মই যিহেতু অকণমান জানো নিজে কিমান পাৰিছোঁ নাই পৰা তথাপিতো চলাব পাৰিব আৰু মোৰ দেউতাই চলাব পাৰিব ধুনীয়াকৈ হ'ব পাৰিব ইয়াতে মই কৈছিলোঁ দোকানত বহুত দাম বা 5,000 4,000 তলত নাই হয় সঁচাকৈ 5,000 4,000 তলত কোনো দিব নাই মই এতিয়া কমটো কৰি চালোঁ যেতিয়া কষ্ট হয় মেটেল আপোনাৰ যি মেটেল কম খাইছে কিন্তু তাৰ যি খাটনি আছে কষ্ট যথেষ্ট হৈছে সেইকাৰণে হয়তো দাম লয় ইমানখিনি মই সেইকাৰণে কৈ চালোঁ মানে যে সঁচাকৈ দাম লৈ বস্তুটো সঁচাকৈ দাম হয় নহয় সঁচাকৈ দাম ল'বই 5,000 টকাৰ তলত কোনো দিব নোৱাৰে ইমানখিনি কষ্ট আৰু মেটেলৰ লগত কথা নাই মেটেল কমেই খাইছে কিন্তু নিজৰ যি খাটনি বা কষ্ট সেইকাৰণে ইমান দাম লৈ চাগে মই এইটো এটা এক্সপিৰিয়েঞ্চ হৈ গ'ল সেইকাৰণে মই বনাই চালোঁ আৰু নেক্সট টাইম যেতিয়া মই দোকানত যাম তেতিয়া মই মনতে নাভাবোঁ যে ইমান দাম কিয় লৈছে বুলি মই এতিয়া গম পাম যে কষ্ট হৈছে সেইকাৰণে ইমান দাম লৈছে বাকী আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম ভিডিঅ' চাই কেনেকুৱা পালে ক'ব লাইক কমেণ্ট কৰিব যে কেনেকুৱা হ'ল এখন বনাব পাৰিছে নাই বা ধুনীয়া হৈছে নাই হোৱা তো যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাই আছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো দবাই দিব তো আজিলৈ টাটা বাই বাই পিছত আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ